আৰু আজি বিয়া তো আজি বিয়াত এতিয়া আমি যাবৰ কাৰণে ওলাইছোঁ তো মই ভাবিলোঁ এটা ভিডিঅ' এটা ব্লগ বনোৱা যাক আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো হাই গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আৰু আজি ব্লগটো মই দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে দুপৰীয়া ভাত খাব যাম এতিয়া তো এতিয়া ষ্টাৰ্ট কৰিছোঁ এতিয়াৰ পৰা আৰু এতিয়া অলপমান আম খাই ল'লোঁ যিহেতু আমৰ বতৰ আৰু আম মানে কাটিলে দেখিলে খাব মন যায় তো সেইকাৰণে আমি ঘৰৰ গোটেইকেইটাই গৈ পেলাই আম খাই ল'লোঁ আম চাম খাই এতিয়া ইমান গৰম দিছে লাহে লাহে এতিয়া আমি মানে বিয়াত যাবৰ কাৰণে ওলাম আৰু তো চবেই গা ধোৱাত লাগি গৈছে ব্যস্ত হৈ গৈছে তো মই ভাবিলোঁ ময়ো ফ্ৰেছ হৈ লওঁ আৰু ফ্ৰেছ হৈ ওলাই লওঁ আৰু মই কাপোৰবিলাক ৰেডি কৰি লৈছোঁ ইমান গৰমততো পাটৰ কাপোৰ পিন্ধাটো একদম সম্ভৱ নহয় মানে সেইদিনাখন জোৰোণত যাই গম পাই গৈছোঁ বুজি পাইছোঁ কি অৱস্থা হৈ গৈছিলে ইমান গৰম তো সেইকাৰণে কটনৰ যোৰে পিন্ধিলোঁ এযোৰ ঈদত লৈছিলোঁ আৰু মই গুঠিছিলোঁ এইটো ভিডিঅ' মই দিছিলোঁ ৰিলছ বনাইছিলোঁ এইটো মই গুঠিছোঁ আৰু এইযোৰ কাপোৰ পিন্ধিম বুলি ভাবিছোঁ কটনৰ পিন্ধি পেলাই আৰামো পোৱা যাব বাচ্চা লৈ পেলাই অলপ দিগদাৰীও হয় সেইকাৰণে এইযোৰকে পিন্ধোঁ বুলি ভাবিছোঁ আৰু এতিয়া এইযোৰ গা পা ধুই পিন্ধি লৈ পেলাই বিয়া বুলি ওলাম আৰু মই পূৰা ওলাই মেলি ৰেডি মানে ঘৰৰ বাকীবোৰৰ কাৰণে ৰখি আছোঁ আৰু এই গলত পিন্ধা গলৰ যিটো নেকলেছ আছে সেইটো মই মোৰ বাৰ্থডেত লৈছিলোঁ আৰু মই পিন্ধা নাছিলোঁ এতিয়ালৈ তো আজি পিন্ধিছোঁ আৰু মই দেখাই আছোঁ মুনু আৰু মুনুৰ পাপা আগতেই গ'ল তাইক মই খোজকাঢ়ি লৈ যাব নোৱাৰোঁ আৰু যিহেতু ৰাস্তাত বহুত ভিৰ হৈছে গাড়ীৰ সেইকাৰণে আমি স্কুটিতে আহিলোঁ আৰু আম্মাহঁত খোজকাঢ়ি আহি আছে আৰু মই বিয়া ঘৰত যাই পেলাই আম্মাহঁতৰ কাৰণে ৰখিম মানে একেলগে সোমাম আৰু তো ইয়াতে গাড়ী সোমাবই নোৱাৰি ইমান গাড়ীৰ জাম লাগি গৈছে ৰাস্তাটো বহুত ঠেক তো সেইকাৰণে আমি স্কুটি লৈ আহিছোঁ আৰু মানুহবিলাক বিয়াত যোৱা ষ্টাৰ্ট হৈছে আৰু এইখন আমাৰ ঘৰৰে বিয়া এখন আমাৰ আৰু যোৱা মানে শুক্ৰবাৰে মানে আমি জোৰোণত গৈছিলোঁ তো জোৰোণ হৈ গ'ল আৰু এতিয়া আজি যিহেতু বিয়া আৰু আমি বিয়াত সোমাইছোঁ মুনু পুচকা খোৱাত লাগি গৈছে আচ্ছা এতিয়া আম্মাও আহি পালে তো আমি এতিয়া খোৱাত লাগিম আৰু মানে খাই পেলাই বহি থাকিম ইমান গৰমত ঘূৰি থাকিব নোৱাৰি তো মানে য'ত খোৱা জেগা আছে তাতে থিয় হৈ আছোঁ মানে জেগা পালে বহি যাম আৰু তো আমি খাই বৈ আহিলোঁ দৰাৰ কাষলৈ বুলি খাই বৈ লৈ পেলাই মুনুৰ পাপাৰ কাষত বহাই লৈছোঁ আৰু দুয়োটাই ফটো লৈছোঁ তাৰপিছত মিনি ব্লগ বনাইছোঁ আৰু তাৰপিছত ভিডিঅ' কৰিছোঁ মানে ব্লগৰ কাৰণে তো এতিয়া দৰা ইয়াতে বহিছেহি আৰু মানুহবিলাক আহি আছে ফটো তোলাত ব্যস্ত তাৰপিছত বিয়া ঘৰত বাৰ্ডছ দেখা পালোঁ দুটা পিঞ্জৰাৰ ভিতৰত ভৰোৱা আছে আৰু মুনু দেখা পাই খুব ভাল পালে তাইকো দেখালোঁ আৰু তাৰপিছত আমি ঘৰলৈ বুলি গুচি আহিলোঁ খোজকাঢ়ি আৰু আম্মা আগে আগে আছিলে মই পিছে পিছে আছিলোঁ আৰু গৰমত তাতে বহি থকা সম্ভৱ নহয় আৰু দাৰ্চি মুনু চিঞৰি আছিল আৰু মোৰ ব্লগটো মই ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং